মই স্বাগত কৰিছোঁ আপোনালোকক মোৰ চেনেললৈ। এতিয়া বাজিছে ৰাতিপুৱা 9:15 জাষ্ট শুই উঠিছোঁ। ঠাণ্ডা দিন উঠিবই মন নাযায়। কি মায়ে কৈছে একদম স্পীডত ক'ব লাগে কথা, মই বোলে বহুত লাহে লাহে কওঁ। চুলিখিনি একদম জাবৰ হৈ গ'ল। লৈ যাওক পিছত নাখায়। স্কুল যাব ৰেডি হৈ গ'লা? ভাত খালা? জলফাইখিনি ৰ'দত দি দিছোঁ। ৰাতিকে আচাৰ বনাম, কাটি থৈছিলোঁ ৰাতিপুৱাই। কি কৰে আপোনালোকে? নহয় নিয়ে ক'লৈ সেইডাল? অমা এতিয়া ভাত খাবনে? নাখায়? ভাত ৰেডি হৈ গ'ল, দালি ৰেডি, ভাজি ৰেডি। গেছত পিটিকা কৰিলোঁ। ভাত, ব্ৰকলি ভাজি, আচাৰ, ভাত, অমিতা দিয়া দালি, এইখিনি পিটিকা কৰিলোঁ। জলকীয়া ঘৰৰ, এইকেইটা কল ঘৰৰ গছৰ, খাম বুলি ভাবিছোঁ। ডিপেণ্ড কৰিব মুডৰ ওপৰত। ভাত খাই লওঁ। এতিয়া কি কৰোঁ ভাবি আছোঁ। চুলিখিনি অইলিঙে কৰি লওঁ নেকি। আজি চুলি ধুম নে নুধুম? ডেণ্ড্ৰফ হৈ গৈছে অলপ। কিন্তু বজাৰলৈ যাব লাগিছিলে। অইলিং কৰি আকৌ ধুই বজাৰ যাওঁ মানে লেট হৈ যাব। আমাৰ ইয়াতে বজাৰ বহে, উইকলি মাৰ্কেট, মঙলবাৰে। ভাল লাগে গৈ, বহুত বস্তু ওলায়, একদম শাক পাচলি। কালিয়ে ধুম নেকি, নহ'লে চুলিখিনি অকল ধুওঁ, একো অইলিং নকৰোঁ। গা ধুই হৈ গ'ল, কাপোৰ ধুই দিলোঁ। একেবাৰে বজাৰলৈ যোৱা কাপোৰে পিন্ধিলোঁ। এতিয়া কাপোৰ মেলি লওঁ। এইটো যে বাহঁতে কঢ়িয়াই দাঙি আছিলে ৰাতিপুৱা, এইডাল কাপোৰ মেলিবলৈ। ঠাণ্ডা দিনত এতিয়া ৰ'দে বহুত জল্দি গুচি যায়, দিন চুটি, সেইকাৰণে নাকে বন্ধ হৈ গৈছে মোৰ। সেইকাৰণে এইডাল ইয়াত লগাই লৈছে, ৰ'দ বিচাৰি বিচাৰি। গা চা ধুই আহিলোঁ। মই ডাইৰেক্ট বজাৰলৈ যোৱা কাপোৰে পিন্ধি ল'লোঁ। দুবাৰ নহ'লে চেঞ্জ কৰিব লাগিব। ৰেডি হৈ চাহকাপ খাই এতিয়া চাহকাপ খাবলৈ বহিছোঁ। ৰ'দত চুলি শুকুৱাম, নেচাৰেল ছানলাইটত। মাহঁতেও ভাত চাত খালে, মায়েও ৰেডি হৈছে বজাৰ যাব মোৰ লগত। এতিয়া 12টা বাজিছে, 12:04। চুলি সোনকালে শুকাওক। গ'লোহি, বহুত ভিৰ হ'বৰ কাৰণে স্কুটিখন বাহঁতৰ ঘৰতে থৈ যাওঁ। বজাৰ পাই গ'লোহি। মাৰ বোলে বহুত লাজ লাগিছে হেনো। আজি মানুহৰ মাজতে প্ৰথমবাৰ লাজ লাগিছে বাৰু। এংজাইটি এটেকো আহি যাব পাৰে, ঠিক নাই। একদম বিচ মানে মাৰ্কেট ওচৰত মানুহে ঘূৰি চাইছে, ভাবিছে এইটো কি কৰিছে। হে নহয়, বহুত ভিৰ।
একদম মোনা দাঙি ভাৰী এক মোনা বজাৰ কৰিলোঁ বেংকলৈ আহিছোঁ মাৰ লগত মই কি বেংক নো এইটো গ্ৰামীণ বিকাশ বেংক এন্ট্ৰিটো খাটৰা কিন্তু ভিতৰত ভিৰ কাৰণে মই ওলাই আহিলোঁ বাহিৰতে ৰখি আছোঁ ভাল ভাল মোৰ কিবা কিবি বজাৰ কৰিবলগীয়া আছিলে সেইখিনি কিনি ল'লোঁ ৰাস্তাত আহি থাকোঁতে ফুল দেখি ৰখিবই নোৱাৰিলোঁ ক্ৰিচেণ্থেমাম আৰু দুজোপামান বেলেগ কিবা কিবি ফুল লৈয়ে ল'লোঁ 5টা বাজিছে জাষ্ট আহি ঘৰ পাইছোঁ মুখ হাত ভৰি ধৰি 454 মুখ হাত ভৰি ধুই এতিয়া চাওমিন নুডলছ লৈ আনিছিলোঁ মাহঁতৰ কাৰণে সেইখিনি মই এতিয়া দিম চাহ বনাম চবকে খাবলৈ দিম হয়নে বেটা হয়নে কি বুলি কৈছিলা এটা আমি চাওমিন খাম হয় আমি মা ভাগৰ চাওমিন আৰু একটু তেলে নাপাওঁ বাজিছে 9:30 খানা চানা খাই ডিনাৰ কৰি বাচন বৰ্তন ধুই কিচেন ক্লিনিং সব ৰেডি এতিয়া ফ্ৰী টোটেলি ভ্লগ কিছুমান ডাউনলোড কৰি থৈছোঁ চাম আৰু আজি এটা সিৰিজ চাই আছোঁ তাৰ 24th এপিসোড ওলাব পৰিজাদ আৰু আছিল দেখাব ট্ৰাই কৰিলোঁ মই মোৰ এ ডে ইন মাই লাইফ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গোটেইখিনি ট্ৰাই কৰিলোঁ আছিল আজিৰ কাৰণে যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম আন এটি ভিডিঅ'ত বাই বাই